আজি কি হৈছে মোৰ পুখুৰীৰ পৰা হ'ল মাছ এটা মানে কিবা কাৰণত জঁপিয়াই মানে মাটিত পৰিছে মাটিত পৰাৰ পিছত আৰু মানে পুনৰাই পানীত যাব পৰা নাই যিয়ে নহওক মাছটো মানে কি বুৰ্বক মানে জঁপিয়াই মানে সেই মাটিত পৰিছে পিছত পিছত মানে আৰু হেৰি মাটি উভতাই মানে পুনৰাই মানে পানীত যাব পৰা নাই যিয়ে নহওক মাছটো আপোনালোকক অলপ দেখাও আৰু এইটো হ'ল আমাৰ পুখুৰী গোটেই দেখাই দি আছোঁ 4 বিঘামান হ'ব ডাঙৰ আছে বহুত ডাঙৰ আৰু এইফালে যিবিলাক আলি কাচৰা বুলি কওঁ আমি যে গোৰা ভাষাত কাচৰাবিলাক এইবাৰ মানে বানপানীত ভাঙি গৈছে এই চাওক তাৰমানে মই মানে ইফালেদি হেৰি বোকাই ভৰি মানে মাটিত মানে হেৰি হৈছে যিয়ে নহওক মানে এইটো মানে বাৰিষাত মানে মোৰ হেৰি বানপানীৰ কাৰণে মোৰ পুখুৰীৰ মানে এইটো আলি মানে কাচৰা বুলি কওঁ এইটো মানে ভাঙি গৈছিল বানপানী সোমাইছিল তাৰমানে ভাঙি চাঙি পানী হেঁচাত পিছত মানে এইটো আলিদি মানে মই আহি আছোঁ ইফালেদি মানে মোৰ সন্মুখত এটা মাছ পৰিল মানে কি মাছটো আগতে চাই লওক এইটো হ'ল মাছ আৰু এইটো মাছ এই পুখুৰীৰ পৰা জঁপিয়াই মানে ইয়াতে পৰিছিল পৰাৰ পিছত মানে পুনৰাই মানে পানীত যাব পৰা নাই ইয়াতে পৰি মানে বোকা চোকা লাগি মানে ইয়াতে পৰি আছে এই আলিৰ নিচিনা যে এটা দেখা হৈছে বানৰ নিচিনা সেইটো মানে পাৰ হৈ যাব পৰা নাই আৰু এতিয়া মাছটো আগতে ধুই লওঁ ধোৱাৰ পিছত কি হয় চাই লওঁ তাৰপিছত গতিকে চাই থাকক লগতে হাতত লৈছোঁ এইটো মাছ বোকাত পৰি আছিল এনেকুৱাকৈ চাওক এনেকুৱাকৈ পৰি আছিল বোকাত এইটো মানে মোৰ পুখুৰী হয় এইটো মানে পুখুৰী মোৰ এইটো আলি এইফালে চাওক ভাঙি গৈছে এইটো মানে লেট দিছোঁ আৰু এইটো মানে পুখুৰী এনেহেন যিয়ে নহওক মাছটো এতিয়া মানে হেৰি কৰিম পুখুৰীৰ পানীত অলপ চাফা কৰিম মানে ধুই লোৱাৰ আগতে খাব পৰা যাব না এইটো মাকে গম পাব মাকে দেখাম দিয়ক বাপৰে বহুত ৰ'দ দিছে বাপৰে ৰ'দৰ কাৰণে ঘামি গ'লোঁ আৰু এটা হাতেদি মানে ভিডিঅ' কৰি আছোঁ আনটো হাতেদি মানে ধুই আছোঁ পানীও বহুত গৰম সোনকালে ধুই যাব লাগিব ইয়াৰ পৰা নহ'লে ৰ'দৰ কাৰণে মানে শেষ হৈ যাম আৰু সেই মোৰ ভৰি পানী তলত গৈছে দেই এইটো মানে মাছ চাওক মোটামুটি ধোৱা হ'ল আৰু বোকা অলপ অলপ আছে ঘৰত যাই ধুই ল'ম ইয়াত আৰু কিমান দম ৰ'দ দিছে বহুত এই চাওক মাছ আৰু পানীত যাব বাপৰে মৰাৰ পিছতো মানে পুখুৰীত যাব এই হ'ল অৱস্থা এই হ'ল মাছ চাওক অলপ বোকা আছে অলপ আৰু অলপ ধুই লওঁ অলপ মানে পানীত অলপ ধুই লওঁ দিয়াৰ এতিয়া ঘৰত যাম এই মাছটো মানে এতিয়া এনেকুৱা হ'ল এই চাওক আধা কেজিৰ বেছি হ'ব কিজানি চাওক ৰঙা হৈ গৈছে এতিয়া ঘৰৰ ফালে যাই আছোঁ ঘৰত যাই মানে মাছটো আগতে মাকক দেখাই লওঁ গতিকে ভিডিঅ'টো চাই থাকক শেষতলৈকে নাল নে ভালো বনাব খুব নাল বুঝে কই গেছে কা কই দিন কারমন মাছ হেই পাদ না না তাই না দেখে বাবু সাগর কথা